নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ বিষয় হৈছে ফেচ এক্সাৰচাইজ বহুতৰ আজিকালি আমাৰ ছোৱালীবোৰৰ বিশেষকৈ বা মহিলাসকলৰ যিটো প্ৰব্লেম হৈছে থাইৰয়েড ইউৰিক এচিড বিভিন্ন কাৰণত আমাৰ বা ফেটছৰ মুখত চৰ্বি জমা হোৱাৰ বাবে মুখত বহুত চৰ্বি জমা হয় মোৰো আছে লগতে সেই আপুনি সাৰ্জাৰী কৰাৰ বাহিৰে আপুনি এক্সাৰসাইজ কৰিও যে কমাব পাৰে তাৰে কেইটামান মই টিপছ দিবলৈ আপোনালোকক আগবাঢ়িছোঁ আপোনালোকে তেতিয়াহ'লে চাব তেন্তে লেটছ গেট ষ্টাৰ্টেড কিছিং দ্য স্কাই প্ৰথমে মূৰটো ওপৰলৈ উঠাব তাৰপিছত ওপৰলৈ চাই চুমা দিয়াৰ নিচিনা অৰ্থাৎ কিছ কৰাৰ নিচিনা উঠটো ইমান এনেকৈ ধৰি ৰাখিব লাগিব 10 ছেকেণ্ড কৰিব পাৰে বা আপুনি 30 ছেকেণ্ড কৰিব পাৰে 10 ছেকেণ্ড কৰিম মই এতিয়া তিনিবাৰকৈ ষ্টাৰ্ট আকৌ এবাৰ ব্ৰেক ল'ব 1 ছেকেণ্ড আকৌ আমি ষ্টাৰ্ট কৰিছোঁ ব্ৰেক আকৌ ষ্টাৰ্ট কৰিছোঁ এবাৰ কৰিম আমি চিক্সৰ কাৰণে চিন হোল ফেচৰ কাৰণে আমি এটা এক্সাৰচাইজ কৰিম আৰু এইটো হৈছে ফুল এয়াৰ অৰ্থাৎ আমাৰ মুখৰ ভিতৰত আমি বতাহ ভৰাই ৰাখিম আৰু সেই হাৱা যাতে আপুনি 10 ছেকেণ্ডৰ বাবে ধৰি ৰাখে আমি যেনেদৰে ৰাতিপুৱা উঠি গাৰ্গল কৰোঁ গাৰ্গল এটা বহুত ভাল এক্সাৰচাইজ মুখৰ কাৰণে আমাৰ যিমান ফেট আছে মুখত সেই ফেটছ দূৰ কৰাত আমাৰ গাৰ্গলে বহুত সহায় কৰে লগতে আপোনালোকে সদায় কমেও 10 ছেকেণ্ড হ'লেও গাৰ্গল কৰিব এবাৰ মুখত পানী ল'লে 10 ছেকেণ্ড কৰিলে আকৌ পেলালে আকৌ 10 ছেকেণ্ড কৰিলে আকৌ পেলালে এনেদৰে ৰাইট লেফ্ট দুইফালে কৰিব সমানে কৰিব তেন্তে চাব আপুনি অলপ হ'লেও সুফলদায়ক পাব তেন্তে আৰম্ভ কৰোঁ ষ্টাৰ্ট break start এবাৰ আহিলোঁ আমি নম্বৰ 4 এতিয়া আমি কৰিম চিন পুচিং এইটো হৈছে আমাৰ যিটো চিন হয় অৰ্থাৎ আমাৰ হনু বুলি কয় এই হনুটো অলপ
অলপ আগলৈ উলিয়াই আমি ওপৰলৈ চাই এনেদৰে থাকিব লাগিব 10 ছেকেণ্ড বা আপুনি 30 ছেকেণ্ডো থাকিব পাৰে কিন্তু আপুনি 3বাৰ কৰিব 10 ছেকেণ্ড যদি কৰে আপুনি 5বাৰ কৰিব পাৰে যদি 30 ছেকেণ্ড থাকে আপুনি তেতিয়া 3বাৰ কৰিলে হ'ব মই আপোনালোকক এটা উদাহৰণ দি দিছোঁ তেন্তে আৰম্ভ কৰোঁ ষ্টাৰ্ট ব্ৰেক মই এবাৰ আপোনালোকক কাষত দেখাই দিছোঁ কাষেদি দেখাই দিছোঁ আপোনালোকে লেফ্ট ৰাইট দুইটা চাইডে কৰিব পাৰে বিষ হ'ব এইবোৰ আপোনালোকৰ আকৌ এবাৰ কৰিছোঁ Number 2 যাৰ এবাৰ আমি কৰিম ফিছ ফেচ মাছৰ দৰে মুখখন কৰিব লাগিব এনেদৰে কৰিব লাগিব যাৰ ডাবল চিন আছে মোৰ আছে কিন্তু এতিয়া কৰি অলপ কমিছে আপোনালোকে এটা কৰিব মই ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট break start এইখিনি ধৰিব কৰিলে আপোনাৰ লাষ্ট ওৱান start এইখিনি অলপ বিষ হ'ব আপোনাৰ কৰিলে কিন্তু ডাবল চিন কমিব মোৰ আগতকৈ বহুত কমিলে কৰিব পাৰে নাম্বাৰ 2 কৰিলো এতিয়া আমি নেক্সট তলে যাওঁ step 1 kissing the sky প্ৰথমে মূৰটো ওপৰলৈ উঠাব তাৰ পিছত ওপৰলৈ চাই চুমা দিয়াৰ নিচিনা অৰ্থাৎ কিছ কৰাৰ নিচিনা উঠটো ইমান এনেকৈ ধৰি ৰাখিব লাগিব 10 ছেকেণ্ড কৰিব পাৰে বা আপুনি 30 ছেকেণ্ড কৰিব পাৰে 10 ছেকেণ্ড কৰিম মই এতিয়া 3বাৰকৈ ষ্টাৰ্ট আকৌ এবাৰ ব্ৰেক ল'ব 1 ছেকেণ্ড আকৌ আমি ষ্টাৰ্ট কৰিছোঁ ব্ৰেক আকৌ ষ্টাৰ্ট কৰিছোঁ
এতিয়া আহিলোঁ আমি নম্বৰ 3 আমি এতিয়া কৰিম চেইন পুচিং চেইন পুচিঙত আমি এনেকৈ ফিংগাৰে উঠটো অলপ পাউট কৰাটো সকলোৱে জানে পাউট কৰি আমি এইটো চেইনটো ওপৰলৈ এনেকৈ ঠেলিব লাগিব লাহে 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 প্ৰেছাৰ দি আমি ঠেলিব লাগিব ওপৰলৈ যাতে আমাৰ চেইনটো তললৈ পৰি নাহে আপুনি আৰু এটা কথা আপুনি ধ্যান ৰাখিব যে আমি যেতিয়া মইশ্চাৰাইজাৰ লগালে সদায় ক্ৰীম হওক আপুনি মাছাজ কৰক সদায় চেইনটো ওপৰলৈ ঠেলি লাহে লাহে মাছাজ কৰিব তেন্তে আমি আৰম্ভ কৰোঁ ষ্টাৰ্ট আপোনালোকে সময় চাই ল'ব মই সময় চাই আছোঁ আপোনালোকে সময় চাই মেলি কৰিব তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ দহ ছেকেণ্ড কৰিছোঁ ব্ৰেক আকৌ ষ্টাৰ্ট কৰিছোঁ ব্ৰেক আকৌ ষ্টাৰ্ট কৰিছোঁ তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম আজিলৈ ইমানতে আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ক'লোৱে আৰু বেল আইকনটো টিপি দিব তেন্তে আজিলৈ শুভৰাত্ৰি টাটা বাই